বন্ধু বান্ধৱীসকল, আজি প্ৰায় ১.৫ বছৰমান হ'ল বহিৰাজ্যত কৰ্মৰত অৱস্থাত আছোঁ। ঘৰৰ কথা খুবেই মনত পৰি আছে আৰু নিজৰ মাতৃভূমি এৰি বেলেগৰ দেশত কাম কৰি আছোঁ। 12 ঘণ্টা ডিউটি কৰি কাম কৰোঁ। চ' আজি ভাবিলোঁ যেহেতু ঘৰলৈ যাবই লাগিব, টিকেট সংগ্ৰহ কৰিব লাগিব। বহুত দিন ধৰি কাম কৰি আছোঁ। চ' ভাবিলোঁ আজি টিকেট সংগ্ৰহ কৰোঁ আৰু বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাই, ব্লগ এটাও দিব পৰা নাই। ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ। টিকেট সংগ্ৰহ কৰিবলৈ গৈ আছোঁ আৰু টিকেটৰ এটা ফৰ্ম আছে, মই ফৰ্মটো লগতে লৈ আহিছোঁ। আপোনালোকে চাবলৈ পাইছে। ফৰ্মটো মই আপোনালোক ধুনীয়াকৈ আকৌ স্ক্ৰীণত দেখুৱাই দিবলৈ চেষ্টা কৰিম। এইটো ফৰ্ম আপোনালোকে দেখিবলৈ পাইছে। ফৰ্মটো ফিল আপ কৰিছোঁ। চ' ফ্ৰেণ্ডছ, ৰিজাৰ্ভেশ্যন টিকেট কৰিম, মানে শ্লিপাৰ, আৰু আপোনালোকক আগলৈ দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। মানে ঘৰৰ কথা খুবেই মনত পৰি আছে। নিজৰ দেশ এৰি বেলেগৰ দেশত এনেই কাম কৰি আছোঁ। মানে বহুত কষ্ট লাগে আৰু কি ক'ম, বহুত দিন হৈ গ'ল যিহেতু। চ' ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। মই আপোনালোকক দেখুৱাই আছোঁ। চ' বন্ধু বান্ধৱীসকল, টিকেট সংগ্ৰহ কৰিবলৈ হ'লে টকা লাগিব আৰু আগফালে এটা আছে সৰু ATM, SBI ATM। মই টকা কেইটামান উঠাই লৈ পিছত আকৌ ভিডিঅ'টো আপোনালোকক কণ্টিনিউ মই দেখুৱাই আছোঁ। প্ৰথমতে টকাখিনি উলিয়াই লওঁ ATMৰ পৰা। চ' ফ্ৰেণ্ডছ, আৰু ইফালে আছে ATM, আৰু ATMৰ পৰা টকাটো উঠাই লওঁ। যিহেতু কেছ পইচা নাই, টকা উঠাব লাগিব আৰু এইটো ATM। তো SBI ATMৰ পৰা টকা কিছুমান উঠাই লওঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। আৰু টকাটো উঠাই লওঁ। সৰু থাকোঁতে ভাবিছিলোঁ ATM মেচিনৰ ভিতৰত চাগে কোনোবা বহি আছে আৰু সেই মানুহজনে চাগে টকা এনেকৈ উলিয়াই দিয়ে। মোৰ দৰে আৰু কোনোবাই ভাবিছিলনে সৰু থাকোঁতে? মই কিন্তু তেনেকুৱাকৈ ভাবিছিলোঁ, চাগে ভিতৰত কোনোবা মানুহ বহি আছে। আৰু ভিতৰত থকা মানুহজনে টকা কিছুমান উলিয়াই দি দিলে। চ' ফ্ৰেণ্ডছ, টকা উঠোৱা শেষ। এতিয়া টিকেট সংগ্ৰহ কৰিবলৈ যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ব্যস্ত ৰাজপথ আপোনালোকে দেখিবলৈ পাইছে, আৰু এইটো বাটেৰে মই সদায় অহা যোৱা কৰোঁ। এসপ্তাহত প্ৰায় 5 দিনমান মোৰ যাব লাগে বেংকত। CDM মেচিনত টকা এৰিব লাগে। বহুত ভিৰ হয় এই ৰাস্তাটোত। এয়া চাবলৈ পাইছে ট্ৰেফিক জাম। আৰু মই লাহে লাহে খোজকাঢ়ি গৈ আছোঁ। যিহেতু বেলেগৰ ৰাজ্যত, ইয়াতো মোৰ বাইক চাইক নাই, সেইকাৰণে আৰু গৈ আছোঁ, খোজকাঢ়ি গৈ আছোঁ। আহি পাই গ'লোঁ প্লেটফৰ্ম, আৰু মোৰ পিছপিনে আপোনালোকে চাবলৈ পাইছে আগৰ যুগত যিটো ট্ৰেইন চলিছিল, মানে কয়লাৰ ইঞ্জিনৰ ট্ৰেইন। এতিয়ালৈকে ইঞ্জিনটো বনাই থোৱা আছে। আপোনালোক ধুনীয়াকৈ মই দেখুৱাই দি আছোঁ, চাবলৈ পাইছে। আৰু এইখনেই হৈছে কয়ম্বটুৰ প্লেটফৰ্ম। মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ। চাওক কিমান মানুহৰ ভিৰ, কি ধুনীয়া প্লেটফৰ্ম দেখুৱাই আছোঁ আপোনালোকক। বহুত মানুহ ভিৰ কৰি আছে। বহুতেই মাত্ৰ ট্ৰেইনৰ পৰা নামিছে আৰু বহুতে ৱেটিঙত আছে। আৰু এই প্লেটফৰ্মটো ভাৰত স্বাধীন হোৱাৰ আগৰে পৰা আৰম্ভ হৈছিল। তেতিয়া 1873 চনত ইষ্টাব্লিছ হৈছিলে। আৰু এই প্লেটফৰ্মৰ দৈৰ্ঘ্য হৈছে 1350 ফুট। আৰু বৰ্তমান এতিয়ালৈকে 6টা প্লেটফৰ্মত মানে ৰেল অহা যোৱা কৰে। আৰু ৰেলৰ যিটো ৰাস্তা বুলি কয়, ট্ৰেক বুলি কয়, সেইটো এতিয়ালৈকে 15টামান, এইটোত মানে 15টামান ৰেলৰ মানে ৰাস্তা আছে। আৰু এইটোত আপোনালোকে এইখন প্লেটফৰ্মৰ বয়স 150 বছৰ। ভাবক কিমান পুৰণা এইটো প্লেটফৰ্ম হয়। চ' বন্ধু বান্ধৱীসকল, এতিয়া মই আহি পালোঁ প্লেটফৰ্ম, আৰু ৰিজাৰ্ভেশ্যন টিকেট কনফাৰ্ম মানে সংগ্ৰহ কৰিবলৈ হ'লে ওপৰত যাব লাগিব। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই ওপৰৰ পিনে গৈ আছোঁ, আৰু টিকট কাউণ্টাৰত গৈ মই আপোনালোকক দেখুৱাই দিম। আহি পাই গ'লোঁ একেবাৰে ওপৰত, আৰু ইয়াৰ পৰা টিকেট সংগ্ৰহ কৰিম মই। বন্ধুসকল, টিকট অলৰেডি সংগ্ৰহ কৰিলোঁ। মই গোটেইখিনি ভিডিঅ' আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, বহুত গৰম আৰু বহুত মানুহ ৱেটিঙত আছে। চাবলৈ পাইছে বহুত মানুহ টিকেট কাটিবলৈ ৱেটিঙত আছে।
চ' ফ্ৰেণ্ডছ আপোনালোকক এইখিনি দেখুৱালোঁ। চ' বন্ধু বান্ধৱীসকল যিমান পাৰোঁ আপোনালোকক অলপ চলপ দেখুৱাইছোঁ আৰু আপোনালোকে মোৰ কাৰণে দোৱা কৰিব অনুগ্ৰহ কৰি, যাতে মই ভালে কুশলে আহি গড় পাওঁ। 30 তাৰিখে টিকেট, গড় পাওঁতে কিজানি 2 তাৰিখে মান গড় পামগৈ, যাতে মোৰ জাৰ্ণি শুভ হয়। সেইকাৰণে দোৱা কৰিব সকলোৱে। আৰু ঘৰত আহি পেলাই মই যিমান পাৰোঁ আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' দিবলৈ চেষ্টা কৰিম, ব্লগ দিবলৈ চেষ্টা কৰিম। এতিয়া বহিৰাজ্যত কৰ্মৰত থকা অৱস্থাত কেইটামান দিছোঁ, ইমানখিনি দিব পৰা নাই, ধুনীয়া ধুনীয়া ভিডিঅ' দিব পৰা নাই মই। চ' বন্ধু বান্ধৱীসকল এটাই কথা, মোৰ যাত্ৰা যাতে শুভ হয়, আপোনালোকে মোৰ কাৰণে দোৱা কৰিব। আৰু ঘৰত গৈ মই চেষ্টা কৰিম ধুনীয়া ধুনীয়া ভিডিঅ' দিবলৈ, ধুনীয়া ধুনীয়া ব্লগ ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। চ' বন্ধু বান্ধৱীসকল আকৌ কৈছোঁ, মোৰ কাৰণে অকণমান দোৱা কৰিব। জয় আই অসম।